নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে দেওবাৰ। সেয়ে ভাবিলোঁ অকণমান ঘৰ দুৱাৰ চাফ চিকুণকৈ কৰোঁ। বিহুটো পালেহিয়ে, কাম কৰিব লৈছিলোঁহে, এনেতে পালেহি কোঁ আহিলে আৰু মোক ক'ত কাম কৰা হয়। আহি একেবাৰে মোক খন্তিখনকে লৈ ল'লে। আগফালে হাবি বনবোৰ বৰ ডাঙৰ ডাঙৰ হৈ আছে, তাকে অকণমান কাটিলোঁ। লগতে তুলসীজোপাৰ তলখিনিও বৰ হাবিয়ে আগুৰি ধৰিছিলে, তাকো অকণমান চিকুণাই মাটিখিনি অকণমান খুচৰি দিলোঁ। তাতে আকৌ পোক ওলাইছে, সেই পোককেইটা খাবলৈ শালিকী চৰাইকেইটাও পৰিছেহি। আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ। আশা ৰাখিছোঁ সকলোৱে শেষলৈকে চাব। যদি ভাল লাগে লাইক কৰি কমেণ্ট এটা লিখিব, আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰিব নাপাহৰিব। তেতিয়াহ'লে আপোনালোকে চাই যাওক ভিডিঅ'টো। চৰি এইটো এক্সিডেণ্ট বুলি লগা নাই দেই। উঠি দিয়া তুমি চব বন্ধ লাগে। এতিয়া নাই বলে যাও ঘৰ যাবা। এজোপা অমিতা একেবাৰে চাপৰতে এটা প্ৰথম অমিতা লাগিছিলে। এইটো আজি তাকে কাটি দিবলৈ ঢেঁকীকে ছিঙিব দিলোঁ। একেবাৰে তলতে লাগি আছে। পকিলে অমিতাটো, পকিলে খাম বুলিয়ে থৈছিলোঁ। এতিয়া কাটি চাওঁচোন ভিতৰতনো কিমান ধুনীয়াকৈ পকিছে। অমিতাটো বাহিৰৰ পৰা যিমান ভালকৈ পকা দেখাইছে, কিন্তু ভিতৰত সিমান ভালকৈ নপকিলে। এয়া আৰু অকণমান পকিব বাকী থাকিলেই। তথাপিও স্কুল থাকিলে আৰু ৰাতিপুৱা স্কুললৈ যায়, আহি ভাত পানী খাই অমিতা খাবলৈ সময় নাথাকে। তাকে আজি ঘৰত আছে, ডাঙৰ ডাঙৰকৈ টুকুৰাকৈ কাটিলোঁ। তাৰপাছত অলপ ক'লা নিমখ দি দিছোঁ, এনেকৈ খুৱাব লাগিব। এইবাৰ আকৌ নুনী এবাতিও ছিঙি দিলোঁ। এইবাৰ নুনী ভালকৈ খাবই নাই পোৱা নহয় বতৰৰ কাৰণে। এইবাৰ মানুহ পৰীক্ষা দিয়াবলৈ ওলাইছোঁ। মানুহে ভাৰতনাট্যম শিকি আছে, তাৰে আজি থিয়ৰী পৰীক্ষা আছে। ধিতিক লগত লৈ যাম বুলি কাপোৰ কানি পিন্ধাই লৈছিলোঁ। পিছত ভাবিলোঁ সি তাত গৈ আমনিহে পাব, বহুত দেৰি ৰ'বলগীয়া হ'ব। সেইকাৰণে তাক ক'লোঁ যে দেউতাকৰ লগতে থাকিবলৈ, আৰু সি মান্তি হ'ল। এতিয়া সি এনেই অকণমান ওলাই আহিছে, কিন্তু এইখিনিৰ পৰা সি আকৌ উভতি যাব। পৰীক্ষা কেন্দ্ৰত আহি পালোঁহি। আগৰ গ্ৰুপৰ পৰীক্ষা চলি আছে, সেইখিনি ওলোৱাৰ পাছতহে ইহঁতক সোমাবলৈ দিব। বাহিৰতে বহা ব্যৱস্থা কৰি দিছে, ইয়াতে বহি অকণমান অপেক্ষা কৰিব লাগিব। বিহু আহি একেবাৰে ওচৰ পালেহি। আজি ঘৰৰ দৰ্জাৰ খিৰিকীৰ পৰ্দা ধুলোঁ কেইখনমান। ইয়াত ধোৱাৰ পৰ্দাখন নাই, ইয়াত পাৰি থোৱা কাপোৰ নাই, শৰাই ঢকা কাপোৰখন নাই। সেইখন খিৰিকীৰ পৰ্দাকেইখন ধুব আছে, সেইখিনি কালিলৈ ধুম। এখন দুৱাৰৰ পৰ্দাৰো নাই, ধুবলৈ আছে বাকী। এয়া আৰু এইফালে টেবুল ক্লথ আছে, আৰু এটা ৰুমৰ খিৰিকী দৰ্জাৰ পৰ্দাবোৰ আছে। এখন খিৰিকীৰ পৰ্দাও খুলি থৈছোঁ, মানে ধুইছোঁ। এইটো ৰুমৰ পৰ্দাবোৰ ধুলোঁ আজি। বাকী বিহু পালেহি, আৰু মোক ভণ্টীয়ে বিহুৰ উপহাৰ এটা দি পঠাইছে। ইয়াতে আছে ভণ্টীয়ে দি পঠোৱা উপহাৰ। ভণ্টীক মই দেখুৱাইছিলোঁ আগতে, টিংখাঙত বিয়া হোৱা মোৰ পিছৰজনী ভণ্টী। তাই দি পঠাইছে বিহুৰ উপহাৰ, লগতে দুটামান কামো দি পঠাইছে। কি উপহাৰ আপোনালোকক দেখুৱাম অকণমান দেৰিকৈ। এতিয়া দুপৰীয়া হ'ল, ভাতখিনি বনাই লওঁগৈ, তাৰ পাছতে দেখুৱাম। ময়ো চাম কি কিনো দি পঠাইছে তাই। চাটনি সদায় কেঁচাই কেঁচাই পিচি খোৱা হয়, কিন্তু আজি মই চাটনিখিনি পিছাৰ আগতে যিখিনি বস্তু লৈছোঁ গোটেইখিনি অকণমান সিজাই ল'ম। এইফালে কেৰাহীখন পাতিলোঁ। প্ৰথমতে এচামুচ তিল দি দিছোঁ। প্ৰথমতে তিলখিনি অকণমান গৰম হৈ যাওক। তাৰপিছত ইয়াতে মই লৈছোঁ এয়া মচন্দৰী, এয়া ৰঙালাও, কুমলীয়া আগ আৰু কুমলীয়া পাতো আছে। তাৰপাছতে কণবিলাহী আছে, আৰু এয়া মানিমুনি পাত। তাৰপাছতে জলকীয়াটো লাগিবই, জলকীয়া আছে, মান ধনিয়া আছে, আৰু পিয়ালি পালেঙৰ আগ দুটামানো ল'লোঁ, আৰু এয়া বন জালুকৰ আগ, যে হালধীয়া হালধীয়াকৈ ফুল ফুটে, আৰু অকণমান মুখত ল'লে অকণমান দেৰদেৰাই সেই ফুলটো, আৰু ইয়াৰ আগ। তাৰপাছতে এয়া তিলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে পিঁয়াজ আৰু
আদা আৰু নহৰু অকণমান লৈছোঁ। এইখিনি অকণমান পানীখিনি শুকোৱালৈকে এনেকৈ এয়া পানীবোৰ শুকাই গ'ল আৰু একেবাৰে সিজাই পেলোৱা নাই, আধা সিজা হৈ আছে। এতিয়া এইখিনি মই উলিয়াই পিচি চাটনি বনাম। অলপ দেৰি ঠাণ্ডা হ'বলৈ থৈ এইবাৰ মই পটাতে পিচিব লৈছোঁ। পটাত পিচিলে চাটনি সদায় সোৱাদটো অলপ বেলেগ লাগে, ভাল লাগে খাই, সেইকাৰণে মই পটাতে পিছোঁ। অকণমান কবি ভাজি বনাইছোঁ। বাৰীতে কবি কেইটামান লাগি আছিলে, সৰুকৈ এটা আনি ভাজিছোঁ। আমাৰ যে কবি খোৱা একেবাৰে কম, নাখাওঁ বুলি ক'লেও বেয়া নহয়। বজাৰতো খোৱা নহয়েই মেডিচিন থকাৰ কাৰণে, ঘৰতে লাগি থকাৰ কাৰণে এটা সৰুকৈ আনি আজি ভাজিছোঁ। আৰু এইফালে মোৰ চাটনিখিনিও হৈ গ'ল। চাটনিখিনি যে ইমান টেষ্টি হৈছে, আপোনালোকে যদি এনেকৈ নাই খোৱা খাই চাবচোন এবাৰ। গ্ৰীণ চাটনি বেলেগ এটা সোৱাদ পাব আৰু এনেকৈ বনাই খালেও বেলেগ এটা সোৱাদ পাব। সঁচাকৈ বহুত ধুনীয়া হৈছে খাবলৈ। মই দুপৰীয়া ভাতৰ কাঁহীখন সজাইছোঁ। এয়া কবি ভাজি আৰু এইফালে আলু আৰু ভেন্দি ভাজি। এতিয়া এয়া হ'ল চাটনি। লগতো নেমু লাগিবই। আৰু এয়া তিয়ঁহ আৰু বিলাহী আৰু এটা কেঁচা জলকীয়া আৰু এইফালে দাইল। আৰু আজি এয়াই আমাৰ মঙলবৰীয়া নিৰামিষ ভাতৰ কাঁহীখন। ভাত পানী বনাই মেলি মানুহজনকো খুৱাই বোৱাই আজৰি হৈ লৈছোঁ একেবাৰে। কাপোৰবোৰ শুকালে একেবাৰে আনি মেলি দৰজাৰ খিৰিকীৰ পৰ্দাবোৰ লগাই ল'লোঁ। তো উপহাৰ টোপোলাটো যে আনি থৈছোঁ, আনি য'তে থ'লোঁ তাতে আছে। এয়া এতিয়াহে খুলিবলৈ সময় পাইছোঁ। উপহাৰ বুলি ক'লে এনেও চাওঁ লাগিয়ে থাকে, কেতিয়া চাওঁ লাগি আছে, কিন্তু সময় নাই পোৱা। কামখিনি এতিয়া আজৰি হৈ লৈছোঁ এতিয়া খুলিবলৈ আহিছোঁ, আপোনালোককো দেখুৱাওঁ। আৰু মই ভাত নাই খোৱা, খাম। ল'ৰা ছোৱালীকেইটা আহি লওক, একেলগতে খাম। এতিয়া অকল মানুহজনক খুৱাই আজৰি হ'লোঁ। এয়া প্ৰথম ওলাইছে, এইটো হৈছে কাপোৰৰ বেগ। এয়া কাপোৰ, এযোৰ আৰু এইযোৰ চাদৰ আৰু মেখেলা বেলেগ বেলেগ কালাৰত। এয়া এযোৰ আৰু এয়া এযোৰ আৰু আছে। আৰু এটা টোপোলা আছে। ইয়াতে আছে একেবাৰে টানকৈ বান্ধি মেলি দি পঠাইছে। চাউল দি পঠাইছে, মানে বৰা চাউল। এতিয়া বিহুত পিঠা পনা বনাব লাগিব। ইয়াত কিনিবলৈ পায়, কিন্তু পালেও তাতে আকৌ বেলেগ চাউল মিহলি কৰি দিয়ে, ভেজাল কৰি দিয়ে। পিঠাবোৰ ভালকৈ নুঠে, ভাঙি যায়। গতিকে মই কাপোৰবোৰ দি পঠিয়াবই যেতিয়া, লগতে মোক চাউল দুটামানো দি পঠাবলৈ ক'লোঁ। সিহঁতৰ যিহেতু খেতি আছে, এয়া বৰা চাউল কেইটামান দি পঠাইছে। এতিয়া চাউল আহিলে চিন্তা নাই, বাকী পিঠা বনাবলৈ কি লাগে সেইখিনি আনি ল'ম আৰু পিঠা কেইটামান বনাব লাগিব। এয়া হৈছে কাপোৰ আছে 3যোৰ। এইযোৰ শালত বোৱা, নিজে বোৱা, আৰু চাদৰৰ ৰং বেলেগ আৰু মেখেলাৰ ৰং বেলেগ। এযোৰ আৰু এইযোৰ নিজে হাতে বোৱা। এইযোৰ হৈছে একে ৰঙৰ। এয়া এযোৰ আৰু এইযোৰ শালতে বোৱা হয়, কিন্তু নিজে বোৱা নহয়। এইযোৰ বজাৰত কিনা কাপোৰ হয়। কাপোৰকেইযোৰ আজি মই ভালকৈ নেদেখুৱাওঁ। তাই মোক চিলাবলৈ দি পঠাইছে। দুযোৰ আছে তাইৰ আৰু এযোৰ মোৰ কাৰণে দি পঠাইছে বিহুৰ উপহাৰ। আৰু কোনযোৰ মোৰ হ'ব আৰু কোনযোৰ কেনেকুৱা কাপোৰ, মই ভালকৈ পাছৰ হৈ যোৱাৰ পিছত দেখুৱাম আপোনালোকে ভিডিঅ' চাই থাকিব।